Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলৈ আৰু আজিৰ কোৱেশ্চন সমূহ আছে প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ভাগ্য নাম্বাৰ 2 ভাইটি নাম্বাৰ 3 আই নাম্বাৰ 4 অবুজ বেদনা আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 2 ভাইটি আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমত মধ্যস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাট্যখনৰ নাম কি এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 জয় দত্ত বধ নাম্বাৰ 2 জয়মতী নাম্বাৰ 3 সিংহযাত্ৰা নাম্বাৰ 4 ৰঙা পুলিচ আৰু এই কোৱেশ্চনটোৰ শুদ্ধ আনসাৰটো হ'ব নাম্বাৰ 3 সিংহযাত্ৰা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম ভাইমমান থিয়েটাৰখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 প্ৰাগজ্যোতিষ নাম্বাৰ 2 কোহিনুৰ নাম্বাৰ 3 আবাহন নাম্বাৰ 4 নটৰাজ আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 4 নটৰাজ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই প্ৰথম গীত গোৱা চিনেমাখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ইন্দ্ৰমালতী নাম্বাৰ 2 জয়মতী নাম্বাৰ 3 দীনবন্ধু নাম্বাৰ 4 ইতিহাস আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 1 ইন্দ্ৰমালতী ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰপতিৰ ৰূপক পদক পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 বিপ্লৱী নাম্বাৰ 2 ৰঙা পুলিচ নাম্বাৰ 3 ত্যাগ নাম্বাৰ 4 ইতিহাস আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 2 ৰঙা পুলিচ আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া দেশপ্ৰেমমূলক ছবিখনৰ নাম কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ৰঙা পুলিচ নাম্বাৰ 2 ইন্দ্ৰমালতী নাম্বাৰ 3 বিপ্লৱী নাম্বাৰ 4 ত্যাগ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 বিপ্লৱী আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া কোন আছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 প্ৰমথেশ বৰুৱা নাম্বাৰ 2 যতীন বৰা নাম্বাৰ 3 ভূপেন হাজৰিকা নাম্বাৰ 4 জুবিন গাৰ্গ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 1 প্ৰমথেশ বৰুৱা আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমীয়া ছবিত প্ৰথম অভিনয় কৰা বাহিৰৰ ব্যক্তিজন কোন আছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 প্ৰসেনজিৎ নাম্বাৰ 2 অমিতাভ বচ্চন নাম্বাৰ 3 বলৰাজ সাহানী নাম্বাৰ 4 গুলশন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 বলৰাজ সাহানী আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া কমেডি ছবিখনৰ নাম কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ইটো সিটো বহুতো নাম্বাৰ 2 ভাইটি নাম্বাৰ 3 ত্যাগ নাম্বাৰ 4 ককা দেউতা নাতি ল'ৰা আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 ইটো সিটো বহুতো আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আন্তৰ্জাতিক ক্ষেত্ৰত স্বৰ্ণকমল প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 পিয়লি ফুকন নাম্বাৰ 2 ভাইটি নাম্বাৰ 3 পুবেৰণ নাম্বাৰ 4 হালধীয়া চৰাই বাওধান খায় শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 4 হালধীয়া চৰাই বাওধান খায় আৰু এনেধৰণৰ কুৱেশ্যন এনসাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি অলপ হ'লেও উপকৃত হ'ব তেনেহ'লে আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ